আজি হৈছে দেওবাৰ দিনটো বাৰু আপোনালোকৰ প্ৰিয় নে মোৰ কিন্তু বৰ প্ৰিয় ৰ'ব গাইজ কাপোৰখন খুলি লৈছোঁ কাপোৰ খোলা দেখি আপোনালোকে আকৌ ভিডিঅ'টো স্ক্ৰিপেই নকৰিব আৰু বেয়াকৈ নাভাবিব আজি দেওবাৰ ন আজি অলপ বেছিকৈ টাইমটো পাইছে এইকাৰণে মই আজি ধুনীয়াকৈ কাপোৰ চাপোৰ খুলি অলপ ৰুমটোকে চাফা কৰোঁ বুলি ভাবিলোঁ দেই গাইজ আৰু ইয়াত দেখিছেনে ঝাৰুডাল ওলমি আছে আৰু গাইজ ল'ৰা মানুহ হ'লে যে কাম কৰিব নোৱাৰে এইটো কথা নহয় ন নিজৰ ৰুমটো যদি সদায় চাফাকৈ ৰাখে দেন মনটো কিবা এটা ভাল লাগি থাকে আৰু মই ফাইনেলি কাম কৰা লাগি গ'লোঁ কণ্টেইনাৰবোৰ অলপ ইফাল সিফাল হৈ আছিলে ঠিক কৰি ল'লোঁ আৰু কণ্টেইনাৰত বিস্কুট ভৰাবলগীয়া আছে মানে কালি শেষ হৈ গৈছিল তো গাইজ কাম কৰি শেষ হোৱাৰ পাছত মই নিজকে আইনাত অলপ চাব আহিলোঁ মই এনেও জানো মই ফিল্ম হিৰোৰ নিচিনা কেতিয়াও ধুনীয়া নহয় হ'লেও নিজৰ মুখখন আইনাত দেখি খুব ভাল লাগি যায় মোৰ আৰু গাইজ এয়া দেখিছেনে সঞ্জীৱে হৈ আছে অঞ্জুমক মই লগ ধৰিব আহিছোঁ বেডমিণ্টন খেলিবলৈ এতিয়া বাজিছে 11টা তো গাইজ ফাইনেলি আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু আজি দিছে টিকা পতা ৰদ এয়া দেখিছেনে বাৰু ৰদটো কিমান চকাকৈ দিছে আৰু এয়া মালিকৰ ঘৰৰ চোতালত এতিয়া ৰদত আলু দি থৈছে অ' মাই গড এয়া দেখিছেনে আপোনালোকে আমলখি তো এষাৰ কথা আছে নহয় 10টা আপেলৰ ভিটামিন এটা আমলখিতে পোৱা যায় আৰু গাইজ যিহেতু আমাৰ বেডমিণ্টন খেলিবলৈ নেটখন বেয়া হৈ আছিলে এয়া আমি নিজৰ মতে এটা নেট যোগাৰ কৰি লৈছোঁ দেখিছেনে অঞ্জুবা মই কেনেকৈ যে কি আইডিয়া কৰি মানে এটা নেট বনাইছোঁ খেলিবৰ কাৰণে তো দেওবাৰ দিনটোত চবৰে কাৰণে এটা কি ভাল লগা এটা দিন হয় ন আজি মানে নিজৰ মতে কামবোৰ কৰি থাকিব পাৰে আৰু গাইজ খেলাৰ আগতে মই অলপ প্ৰেক্টিচ কৰি লৈছোঁ যিহেতু 10 টকীয়া খেল ন 10 টকা জিকিব লাগিব 10 টকাৰে মই আজি ধুনীয়াছে পনীৰ ভুজি এটা খাব পাৰিম নে কি কয় আৰু গাইজ ফাইনেলি আমি খেলিবলৈ এটা ষ্টাৰ্ট কৰিলোঁ আৰু গাইজ চাই থাকিব এশলৈকে আপোনালোকে স্ক্ৰিপ নকৰাকৈ আৰু গাইজ আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা আছে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চেনেল ওলাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে মোৰ ফেচবুক পেজলৈ নতুনকৈ আহিছে দেন পেজটো ফ'ল' কৰিব আৰু মোৰ ফেচবুক পেজটো নতুন হয় আৰু গাইজ মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে ট্ৰাইবেল বয় তো আপোনালোকে ক'লে ভিজিট কৰিবলৈ নাপাহৰিব